হাই হেল্ল' নমস্কাৰ। কৃষ্ণ 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 ৰাম ৰাম ৰাম। বাৰু বন্ধুসকল কওক, আপোনালোকৰ সকলোৰে খবৰ খাতি কেনেকুৱা? আশা কৰোঁ চবৰে ভালেই চাগে, কিন্তু ভালেই হ'ব ন, বেয়াটো নহয়। ত' মই নতুন নতুন ইউটিউবত চেনেল এটা খুলিছোঁ। চেনেলটো খুলি পেলাই ভিডিঅ' দিছোঁ বাৰু, দুই এটা মাজে সময় নিদিয়া নহয়, দিছোঁ যদিও এই লাইক কমেণ্ট ভিউজ নাহেহে নাহে। ভিউজ চিউজ আহিব লাগে ভিডিঅ'ত, নাহে আৰু। মোৰতো এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ কোনো হোৱাই নাই। বন্ধু বুলি কওঁহে, বন্ধু কোনো হোৱাই নাই এতিয়ালৈকে, আছে বাৰু দুই এজন। বাকী ষ্টাৰ্টিং খুলিছোঁতো চেনেল, গ্ৰ' হ'বলৈ অকণমান টাইম লাগিবই, কিন্তু এৰি দিবলৈ নাই। এবাৰ ধৰিছোঁ যেতিয়া অকণমান ভালকৈ ধৰিব লাগিব, হয় নাই? তেতিয়াহে চেনেলটো খুলিলে এনেকুৱা কি বনাম কি নবনাম, আৰে যিটোকে মন যায় সেইটোৱে বনাম। কোনো নাচালেও নিজেই চাম, বেয়া হ'ব নেকি কথাটো? বাকী কি ক'ম আৰু, এয়াই আৰু। ঘৰত এতিয়া ভিডিঅ' বনালেও প্ৰথম আৰম্ভ কৰিছোঁতো, ঘৰত এনেকৈ যদি মোবাইলটো লৈ মই এনেকৈ ইফাল সিফাল কৰি ভিডিঅ' বনাই থাকোঁ, ভাবিব এই এডাল পাগলেই হ'ল বুলি। এইটো কেলা মাথাটো গৰম হৈ গ'ল নেকি, কি মোবাইলডাল লৈ এনেকৈ ভিডিঅ' বনাই আছে, কিবা এটা হ'ল হপায় ইয়াৰ। সেইকাৰণে ঘৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ, মানে ঘৰৰ বাহিৰত বা ঘৰৰ ভিতৰত এনেকৈ ভিডিঅ' কৰাই নাই। সেইকাৰণে পথাৰৰ মাজলৈ আহি লৈছোঁ, অকলশৰীয়া পৰিৱেশ, কোনো নাই, এইফালে পথাৰ, এইফালে মাজত ৰাস্তা আছে। এনেকুৱা জেগাতে মানে ভিডিঅ'টো বনাইছোঁ আৰু। পিছলৈ একো নাই বাৰু, পিছলৈ অভ্যাস হৈ যাবগৈ লাহে লাহে। যদি মৰম দিয়ে আপোনালোকে, মৰম চেনেহ এনেকৈ দিলে পিছলৈ অভ্যাস হৈ যাব, তেতিয়া একো দিগদাৰ নাই। কিন্তু এতিয়া বৰ্তমান অকণমান লাজো লাগে, হয় নাই? বৰ বেছি দীঘলো নকৰোঁ, হয় নাই? ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব। আৰু যদি বেয়া পায় তেতিয়াও এটা ডিছলাইক মাৰিব আৰু কমেণ্ট এটা কৰি থৈ যাব, বোলে বেয়া হৈছে। খালি জনাব, বেয়া হ'লেও জনাব, ভাল হ'লেও জনাব, হয় নহয়? বাকী লগ পাম আকৌ এটা ভাল ধুনীয়া ব্লগৰ সৈতে। তেতিয়াহ'লে বাই বাই, হয় নাই?